নমস্কাৰ ফ্ৰেণ্ডছ, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা অলপ ইনফৰ্মেটিভ ভিডিঅ' হ'ব। মানে আৰ্টৰ ড্ৰয়িং এক্সামবোৰত সাধাৰণতে এটা কুৱেশ্যন আহিয়ে থাকে যে আমি ব্যৱহাৰ কৰা প্ৰাথমিক কালাৰ তিনিটা কি কি। তো সেইটো বহুতে নাজানে বাৰু। তো সেইটো বিষয়ে মই অলপ ক'বলৈ গৈ আছোঁ। আমি ব্যৱহাৰ কৰা প্ৰাথমিক কালাৰ তিনিটা হ'ল, অৰ্থাৎ প্ৰাইমেৰী কালাৰ, সেইকেইটা হ'ল ৰেড, ব্লু এণ্ড য়েলো, অৰ্থাৎ ৰঙা, নীলা আৰু হালধীয়া। তো আমাক যদি এই তিনিটা কালাৰ দিয়া থাকে, আমি এই তিনিটা কালাৰে আমি এনি টাইপ অফ কালাৰ আমি মিক্স কৰি উলিয়াব পাৰোঁ। বাট এই তিনিটা কালাৰ কোনো এটাকে আমি বেলেগ কালাৰৰ পৰা মিক্স কৰি বনাব নোৱাৰোঁ কেতিয়াও। চ' এইকেইটা কালাৰ আমি সেইকাৰণে প্ৰাইমেৰী কালাৰ বুলি কওঁ। তো যদি এইকেইটা কালাৰ দি থাকে, আমি আমাক লগা যিকোনো কালাৰ মিক্স কৰি উলিয়াই আমি পেইণ্টিঙত ইউজ কৰিব পাৰোঁ। তো মই অলপ এক্সাম্পল হিচাপে দেখাই দি আছোঁ বাৰু। তো মই এই তিনিটা কালাৰৰ অকণমান লৈ চাওঁ। তো এতিয়া যদি আমি অলপ ইয়াতে ৰেড দিওঁ, এইটো ৰেড কালাৰ, নেক্সট এইটো ব্লু কালাৰ, এইটো হ'ল য়েলো কালাৰ। তো এতিয়া যদি আমি অকণমান ৰেডৰ লগত ব্লুটো মিক্স কৰি দিওঁ, তেতিয়াহ'লে অকণমান ভাইলেট টাইপৰ কালাৰ এটা আহিব। তো ভাইলেটটো আমি এনেকৈ বনাব পাৰোঁ। এগেইন যদি আমি অলপ ব্লুটো বেছিকৈ ইউজ কৰি কিনে ৰেডটো অকণমান বেছিকৈ ইউজ কৰি দিওঁ, অকণমান ডাৰ্ক ভাইলেটৰ নিচিনা পাব, বা আমি ব্লেকৰ চিমিলাৰ কালাৰ এটা আমি বনাব পাৰোঁ। প্ৰায় ব্লেক যেন দেখা হৈছে এইটো। তো দেখিছে এইটো। এতিয়া ইয়াতে যদি আমি অকণমান য়েলো মিক্স কৰি দিওঁ, তো এইটো এটা প্ৰায় ব্ৰাউন কালাৰ বুলি আমি ল'ব পাৰোঁ। দেখিছে ব্ৰাউনৰ নিচিনা হৈ গৈছে, বা লাল কালাৰ। তো এনেকৈ আমি কালাৰটো বনাব পাৰোঁ। এগেইন যদি আমি অলপমান ব্লু লওঁ, ব্লুৰ লগত যদি অকণমান য়েলো মিক্স কৰি দিওঁ, এইটো হৈ যাব গ্ৰীণ। অ'কে, তো য়েলোটো অকণমান বেছিকৈ ইউজ কৰিলে লাইট গ্ৰীণ হ'ব, আৰু ব্লুটো অকণমান বেছিকৈ ইউজ কৰিলে ডাৰ্ক গ্ৰীণ হ'ব। তো তেনেকুৱাই হয়। তো অকণমান যদি আমি ইয়াতে ৰেড মিক্স কৰি দিওঁ, অলপ ডাৰ্ক গ্ৰীণৰ নিচিনা হৈ যায় এইটো। তো আমি কালাৰকেইটা এনেকৈ বনাব পাৰোঁ। নেক্সট যদি আমি ইয়াতে অলপমান ৰেড লওঁ, তাৰপিছত অকণমান যদি য়েলো ইয়াতে মিক্স কৰি দিওঁ, আমি এইটো কি হৈ যাব অৰেঞ্জ কালাৰ। তো কালাৰ কোৱালিটি ৱাইজ মানে মিক্সিং কালাৰটো অলপ বেলেগ বেলেগ হয়। কিছুমান প্ৰপাৰ অৰেঞ্জ বুলি ক'লে ডাইৰেক্ট অৰেঞ্জটো আহি যায়, সেইটো কালাৰ কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰিব। মই বৰ্তমান আৰ্টিষ্ট ৱাটাৰ কালাৰটো ইউজ কৰি আছোঁ। তো ৰেড, য়েলো এণ্ড ব্লু অকণমান মিক্স কৰি গোটেইখিনি যে অকণ মিক্স কৰোঁ, আমি এইটো কালাৰ পাম। এইটো মই অলৰেডি দেখাইছোঁৱে। তো আৰু বহুত এনেকৈ কালাৰ বনাব পাৰোঁ। আমি পিংকো ইয়াতে ইউজ কৰিব পাৰোঁ। পিংকো বনাব পাৰোঁ। পিংকটোৰ কাৰণে কোনো মিক্সৰ দৰকাৰ নাই। মানে ৰেডটো অকণমান ল'লি হ'ল, ৰেডটো লৈ কিনে তাত অকণমান ৱাটাৰটো বেছিকৈ ইউজ কৰি দিলে এইটো প্ৰায় পিংকৰ নিচিনা হৈ যাব। তো এনেকৈ আমি পিংকটো বনাব পাৰোঁ। তো স্কাই কালাৰ যদি বনাব লগা হয়, আমি অকণমান ব্লুটো ল'ম, ব্লুটো লৈ কিনে পানীটো যদি অকণ বেছি মিক্স কৰি দিওঁ আমি, তো এইটো স্কাই কালাৰ হৈ যায়। তো দেখিছে, তো কিছু আইডিয়া পাইছে চাগে। তো এইটোৱে আছিল ভিডিঅ'। আশা কৰোঁ প্ৰাইমেৰী কালাৰ কি ভালকৈ বুজি পালে। তো নেক্সট টাইম যদি পৰীক্ষাত আহে বা আৰ্ট এক্সামৰ কোনো ধৰণৰ কুৱেশ্যনত যদি সোধে যে প্ৰাইমেৰী কালাৰ তিনিটা কি কি, বা অৰেলটো সোধে, তেতিয়া এইকেইটা ক'লে হ'ল ৰেড, ব্লু এণ্ড য়েলো, ৰঙা, নীলা আৰু হালধীয়া। অৰ্থাৎ আৰু এবাৰ কৈ দিওঁ মই, এই তিনিটা কালাৰে আমি যিকোনো আমাক লগা কালাৰ মিক্স কৰি উলিয়াব পাৰোঁ। বাট এই তিনিটা কালাৰ আমি কোনো কালাৰ মিক্স কৰি কিনে উলিয়াব নোৱাৰোঁ। তো আশা কৰোঁ ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰি দিব। তো আজিলৈ দিছোঁ, বাই।